हेलो फ्रेंड गुड मॉर्निंग आज जन्माष्टमी এই কাৰণে মই এতিয়া তালৰ বৰা বনাবৰ কাৰণে ৰেডি কৰি আছো তাল আনিছো ইমান দাম তালৰ বাপৰে 200 টকা লৈছে এটা তাল সো এতিয়া মই বনাই আছো এতিয়া সুজিটো ভাজিম বৰফি বনাম সুজিৰ আৰু পুৰি বনাম আৰু তালৰ পিঠা বনাম এবাৰ আৰু একো নবনাও অকলে বহুত দিগদাৰ হয় মই মানে বনাব নোৱাৰো বহুত টাইম লাগি যায় এতিয়া সুজিটো বনোৱা হলে পিঠা কেটা বনাম আৰু তো যোগাৰ কৰা বাকি আছে ফল চল ধুব আছে এটু বনাই লৈ এতিয়া তালৰ বৰা বনাম তালটো বহুত ধুনিয়া দেখাত জন্মাষ্টমী সো এতিয়া মই পূজা কৰি আছো এতিয়া 12টা বাজা নাই বাজিব সব যোগাৰ হৈ গৈছে মোৰ ৰেডি কৰি থৈছো মানে 12টা বাজিলে আৰু পূজা কৰিম আৰু আজি মোৰ মাও আহিছে মানে অকলে ইমান অসুবিধা হয় কৰিব নোৱাৰো একাৰণে মাও আহিছে সো এতিয়া মায়ে ভাত বনাই আছে আৰু মই এতিয়া পূজা দিম পূজা ৰেডি হৈ গৈছে আপোনালোকক দেখাই আছো ৰব এডি মই মানে 12টা বাজিব আৰু পূজাত বহিম পূজা কৰি লম এতিয়া আহকচোন চাও ইয়াতে কি কৰি আছে মা আৰু লৰা বিলাকে তো সাক মোৰ মায়ে আহিছে এতিয়া ভাত বনাই আছে মই পূজা কৰিম কাৰণে অকলে নহয় মোৰ দ্বাৰা এই কাৰণে মায়ে আহিছে মায়ে বনাই আছে ক কিছু কি কৰিম ছোৱালীজনীতো আহিবই লাগিব মোৰো অকলে কৰি আছে মোৰো বেয়া লাগে সেইকাৰণে মই আহি গ'লো এতিয়া ভাত বনাই আছে লৰা কেইটা খাব মতো পূজা দি ভাত খোৱাতে দেৰি আছে 12টা এটা বাজিব সো এতিয়া মই থওঁ দালি বনালো আলু চুকা বনালো এইটো দালি বনাইহে আছে দিয়া চাও দুপৰীয়াও মায়ে বনাইছে ভাত এতিয়াও বনাই আছে মই মানে দুপৰীয়াৰ পৰা খাই যা এতিয়া পূজাটো শেষ হল বহুত ৰাতি হল ভিডিওটো ইয়াতে শেষ কৰিলো বা